হে গাইজ হোৱাটছআপ কি খবৰ তোমালোকৰ আশা কৰোঁ সকলোৰে ভালেই আছা তো আজি জানিবলৈ হ'ব ৰং চেনেলৰ নমামি চিৰিয়েলত অভিনয় কৰা অৰ্থাৎ মুখ্য চৰিত্ৰত অভিনয় কৰা জুনু নাথ অৰ্থাৎ নমামিৰ লাইফষ্টাইল এণ্ড বায়োগ্ৰাফিৰ বিষয়ে তো ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষৰলৈকে চাই থাকিব তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক নমামিৰ ৰিয়েল নেমটো হৈছে জুনু নাথ বাৰ্থডে হৈছে 25 ছেপ্টেম্বৰ ঘৰ হৈছে বৰপেটাত আৰু কৰ্মসূত্ৰে তেওঁ যিহেতু চিৰিয়েলত কাম কৰে গুৱাহাটীত শ্বুটিং হয় তো গুৱাহাটীতে তেওঁৰ থাকে জুনু নাথৰ নিক নেমটো হৈছে ঘৰত সকলোৱে মাইনী বুলি মাতে যিহেতু এতিয়া পপুলাৰ হলত ঘৰত সৈতে চবেই জুনু বুলি মাতে কিন্তু আগতে সৰু থাকোঁতে মাইনী বুলি মাতিছিল জুনু নাথৰ স্কুলীয়া জীৱন বুলি ক'বলৈ গ'লে অংকুৰৰ পৰা ক্লাছ 10লৈ পঢ়িছিল শংকৰদেৱ শিশু নিকেতনত আৰু হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰী পঢ়িছিল কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজত আৰু ডিগ্ৰী কলেজ জুনু নাথৰ ফেমিলি মেম্বাৰ হৈছে 4জন দেউতাক মাক আৰু সৰু ভণ্টি এজনী আছে আৰু আইতাক আছিল জুনু নাথৰ দেউতাকৰ নাম হৈছে ধৰ্মেশ্বৰ নাথ আৰু মাকৰ নাম হৈছে কনকলতা নাথ আৰু ভনীয়েকৰ নাম হৈছে সোণমণি নাথ জুনু নাথৰ হাইট হৈছে 5.6 ফিট আৰু ৱেইট হৈছে 52 কেজি এপ্ৰক্স জুনু নাথৰ নেশ্যনেলিটি হৈছে ইণ্ডিয়ান আৰু ৰিলিজন হৈছে হিন্দু জুনু নাথৰ ৰিলেশ্যনশ্বিপ ষ্টেটাছ হৈছে আনমেৰিড আৰু বৰ্তমান ছিংগল তেওঁ নিজে নিজ মুখে কৈছে জুনু নাথৰ ফাৰ্ষ্ট ডাবিট ফিল্ম হৈছে ককাইদেউ বিন্দাছ ৰিলিজ হৈছিল মাৰ্চৰ 2019ত প্ৰিয় অভিনেতা হৈছে শ্বাহৰুখ খান আৰু বিকি কৌশল বলিউডৰ আৰু অসমীয়াৰ অৰ্থাৎ অসমীয়া ইণ্ডাষ্ট্ৰীৰ উৎপল দাস আৰু ৰবি শৰ্মা জুনু নাথৰ ফেভৰেট ফুড হৈছে আছামিজ ফুড ট্ৰেভেলিং কৰি ভাল পায় আৰু এক্টিং কৰি আগতে বেয়া পাইছিল কিন্তু এতিয়া নতুনকৈ অহাৰ পিছত এক্টিং কৰি ভাল পাইছিল তেওঁ সৰুৰে পৰা ডেন্সিং কৰি বহুত ভাল পাইছিল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু এটা সৰু ছাবস্ক্ৰাইব কৰি দিব নতুন নতুন আপডেটসমূহৰ বাবে তো আজিলৈ বাই বাই জয় অসম